হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক চুঙা পিঠা কেনেকৈ বনাই তাক দেখুৱাম। ইয়াত দেখিছেনে 5টা চুঙা। এই চুঙা জাতি বাঁহৰ লাগে। এয়া মই গাঁৱৰ পৰাই আনিছোঁ। এতিয়া মই গুড়া কেনেকৈ গুলোঁ তাক দেখুৱাম। গুড়াখিনি এনেকৈ অলপ গোটাকৈ বনাব লাগে। ইয়াত মই গুলিয়ে থৈ দিছোঁ। এনেকৈ গোটাকৈ ইয়াত নাৰিকল দিম আৰু নিমখ চেনি যি খায়, মিঠা খালে মিঠা কৰি দিব। এনেকৈ গোটাকৈ গুলিব লাগে। এতিয়া মই ইয়াত নাৰিকল ভাজি থৈ দিছোঁ, এইখিনি দি দিম। মই নাৰিকল অলপ ভাজি লৈছিলোঁ চেনি দি। কেঁচাই কেঁচাই নিদিব, দিলে পিঠাটো 2 দিনেই নাথাকে, বেয়া হৈ যায়। এইখিনি এতিয়া নাৰিকলখিনি ইয়াত সানি লওঁ। বাঁহৰ চুঙাকেইটা মই ধুই লৈছোঁ। এতিয়া ইয়াত গুড়াখিনি ভৰাই দিম। গোটাকৈ গুলিব, পনীয়াকৈ গুলিলে তাৰমানে পিঠাটো ভাল নহয়। সেইকাৰণে গোটাকৈ গুলি লৈছোঁ। 2 আঙুলমান ঘাটি কৰি মই ভৰাই ল'লোঁ। ইয়াত অকণমান এতিয়া কেঁচা গুড়া দিব লাগিব আৰু মুখত এটা মই সোপা মাৰি দিম। মই কাগজৰ সোপা দিছোঁ, কিন্তু খেৰৰ সোপা দিব লাগে। আমি আৰু খেৰ ক'ত পাম, সেইকাৰণে কাগজৰে সোপা দি দিলোঁ। এনেকৈ সোপা মাৰি দিব লাগিব, নহ'লে পিঠাটো ওলাই যায়। আনকৈ সোপাটো দি দিব। মই চুঙাকেইটা দি দিছোঁ। গাঁৱত হ'লে কলগছ দি পেলাই পুৰে। ইয়াতে আৰু কলগছ কেনেকৈ পাম, সেইকাৰণে এনেকৈ জুইত দি দিছোঁ। এনেকৈ প্ৰথমতে আগখিনি পুৰি ল'ব লাগিব, তাৰপিছত ইয়াত এনেকৈ উল্টাই দিব লাগিব। এয়া মোৰ পিঠা হৈ গ'ল।